হেল্ল' কি কৰি আছ? এই ল'ৰাটোক গাখীৰ খুৱাই আছো। এই কি ফেচবুকত কি হৈ আছে গম পাইছ নে? হা? দেখি আছো। দেখি আছ? তোক মই আকৌ ভালকে সুধিছো দেই, তই সেই ভিডিঅ'টো কাক দিছিলি? হা? তোক সেইদিনাখন কৈছিলোচোন মই এদিন। কাক দিছিলি? তই মুখত মাত মাতিবি। ভিডিঅ'টো কাক দিছিলি বোলো? এই কৈছিলোচোন দাদাৰ লগৰ এটা বুলি। নাম কি তাৰ? কি বুলি কৈছো তোক এদিনমান নাম? নাম কি তাৰ মই সুধিছো? পবিত্ৰ। কি লিখে পবিত্ৰ? গগৈ লিখে নে বৰা লিখে হলে? কেনেকে চিনি পাইছিলি তাক তই? সেই আমাৰ ক'ৰবাত বেছি দূৰ নহয় নহয় সেইটো। তাৰপা কি তাৰপা? তই আগৰ মতাটোৰ ওচৰত থাকোতে মানে হেৰি তাক ভাল পাইছিলি নেকি? হা? কথা কে? অ কেলে তোৰ চৰিত্ৰটো ইমানে বেয়া আছিলে নে? হা? তোৰ কাৰণে যে তোৰ সেইখিনি নতিজাৰ কাৰণে যে মই এতিয়া মোৰ গোটেই মান সন্মান নষ্ট হ'ল, মোৰ এতিয়া গোটেই ইমান হাৰেছমেণ্ট পাই আছো, তই এই কথাটো বুজি পাইছ নে? আৰু সেইটো বাদ দিছো বাৰু, হা, ইমানখিনি হৈ যোৱাৰ পাছতো, তোক মাফ কৰি দিয়াৰ পাছতো, জনা বুজাৰ পাছতো, তোক ইমান ধুনীয়াছে মৰমত ৰখা পাছতো তই ইয়াত কেৰেলাত আহি আকৌ প্ৰাঞ্জলৰ লগত শুলি তই, হা? তই মোক তই কি কৰিব বিচাৰিছ তই কচোন? হে? নে মই ওলমি দিওঁ নে কি? ওলমি দিলে শান্তি পাবি নে কি? হে? ঐ তোৰ মুখখন একেবাৰে চাবলৈ মন নাই আকৌ, গম পাইছ নাই? একমাত্ৰ ল'ৰাটোৰ মুখখন চাই মেলি মই জীয়াই আছো কিন্তু, গম পাইছনে? তই এতিয়া কি কৰিবি? সেই ভিডিঅ'টো যে এতিয়া ভাইৰেল হৈছে যে, এতিয়া যে এজনী দেখিছ নাই, এজনী নমিতা বৰা নে কোন সেইজনীয়ে কিমান ভিডিঅ' তোৰ ভিডিঅ' কিমানৰ বিলাই আছে, হা? এজনী মনিষা, দীপামণি, প্ৰাঞ্জল, হা, তোৰ ককাইৰ লগৰ সেইটো, তাৰপিছত তোৰ আগৰ মতাটো, তই এইকেইটাৰ ওপৰত তই ব্যৱস্থা ল'বি নে নাই? বাৰু যি হৈ গ'ল, মই এৰি দিছো বাৰু, মই পাহৰি যাম সেইখিনি, হা, কিন্তু তোৰ বেকগ্ৰাউণ্ডত মই আছো, তই সেইখিনিৰ ওপৰত ব্যৱস্থা ল'বি নে নাই? তই কোৰ্টত সঁচা কথা কবি নাই নাই? বিশেষকে তই যাক ভিডিঅ' দিছিলি তাৰ ওপৰত তই একশ্যন ল'ব লাগিব, হা, তাৰ ওপৰত তই একশ্যন ল'ব লাগিব। নেক্সটত মই এইজনী ডিগবৈ থকা এই মানুহজনী, তাৰপিছত মনিষা, দীপামণি, হা, প্ৰাঞ্জল আৰু তোৰ আগৰ মতাটো, সিহঁতৰ ওপৰত মই ব্যৱস্থা ল'ম। কিন্তু তই প্ৰথমতে তোৰ দায়িত্ব যে তই এই হেৰিয়ক, তোৰ আগৰ মতাৰ ওচৰত থাকোঁতে তই যাক ভাল পাইছিলি, হা, প্ৰেম কৰিছিলি, তোৰ ককাইৰ লগৰ, লাজ নালাগে থুই, হা, তই তাৰ ওপৰত কিন্তু তই ব্যৱস্থা ল'ব লাগিব। কিন্তু তোৰ ঘৰত লৈ যাম, জানুৱাৰীত তই ঘৰত ওলাবি, হা, তই ল'বি নে নাই ক? তই কেছ দিব পাৰিবি নে নাই? ঐ কি হ'ল? কি তই মুখৰ মাত নেমাত? মুখৰ মাত মাতিবি, মুখৰ মাত মাতিবি তই কেছ দিব পাৰিবি নে নাই? তই ভয় কৰিছ নেকি? তোৰ যদিও ভুল আছে, তই ভিডিঅ' কৰি তাক দিয়া, তোৰ সেইটো ভুল, হা, কিন্তু যুক্তি মই শিকাই দিম। তই যদি যুক্তি দাঙি ধৰিব নোৱাৰ পুলিচৰ আগত, মই শিকাই দিম তই কেনেকে কথা ক'ব লাগে, ঠিক আছে? তই কেছ দিব পাৰিবি নে তই মাত কেলে নাই মতা? মই দিয়া বস্তু দি দিম, পাছত মোক যদি সোমাই থাকে তই ল'ৰাটোক কি কৰিবি? তোক কেলে সুমিয়াব? হা, মই আছিলো আকৌ, মোক দেখুৱাৰ পিছত কি মোক এৰি দিব নেকি এনেই? কে? মই তাক দেখুৱাইছিলো, মোক এৰি দিব নেকি এনেই? তই তাক দেখুৱাইছিলি, তই তাক ভাল পাইছিলি কাৰণে দেখুৱাইছিলি, হা, তই ভাল পাইছিলি কাৰণে দেখুৱাইছিলি, তাৰপিছত এয়াই হ'ল, হে, চিঙা চিঙি হ'ল তহঁতৰ প্ৰেমখন। যদিও তই এটা বেলেগ মতাৰ লগত আছিলি বাৰু, ঠিক আছে, পৰকীয়া প্ৰেমে, তই ভাল পাইছিলি, হে, সেইবুলি কি তোক ভিডিঅ' ভাইৰেল কৰিব নেকি সি? হে, তই কোৰ্টত সঁচা কথা কৈ দিবি, মই ভাল পাইছিলো, সি মোক ব্লেকমেইলিং কৰিছিলে, হা, আৰু সি ভিডিঅ' এতিয়া ভাইৰেল কৰি দিছে, চবকে বিলাই ফুৰিছে, তই কবি নাই? কম।
কবি তই জানুৱাৰী ঘৰত ওলা তই যদি তাৰ ওপৰত কেছ খেলিব নোৱাৰ তই যদি তাৰ ওপৰত একো বিহিত ব্যৱস্থা ল'ব নোৱাৰ কিন্তু তোক মই নাৰাখো কিন্তু মই ল'ৰা ৰাখিম আৰু তোক নাৰাখো কিন্তু মই কৈ দিছোঁ ঠিক আছে মই তাইক চিধা কথা কৈ দিছোঁ কিন্তু তই যদি তাৰ ওপৰত যদি ব্যৱস্থা তই ভয় ক'ব লাগে তোৰ বেকগ্ৰাউণ্ডত মই আছোঁ ঠিক আছে তই কথা ক'ব নাজানিলে মই কাক কেনেকৈ কথা ক'ব লাগে মই শিকাই দিম তোক পুলিচৰ আগত কেছখন দিওঁতে কেনেকৈ লিখিব লাগে মই লিখিম ঠিক আছে তই মুঠতে তাৰ এগেইনষ্টত তই খাৰা হ নহ'লে তোৰ কথা বেয়া আছে মই একো লাষ্টত একো কৰিব নোৱাৰিলে নহ'লে কিন্তু মই চুইচাইড কৰি দিম মই তাই কৈ দিছোঁ মোৰ শেষ কথা কিন্তু দেই ছোৱালী তই শুনি ল মই এতিয়াও ধৈৰ্য ধৰি আছোঁ বহুত ল'ৰাটোৰ কথা ভাবি চিন্তা কাৰণ তোৰ নিচিনা এজনী নটিয়ে তই ল'ৰাটোৰ ভৱিষ্যতে কি বাল কৰিবি দেখা আছে বুজি পোৱা গ'ল আৰু সেইজনী দেখিছনে দীপামণিহেঁতে প্ৰাঞ্জলহেঁতে চুমিহেঁতে এতিয়া পুৰা ভিডিঅ' ভাইৰেল কৰি ফুৰিছে যাক তাক বিলাই ফুৰিছে সেইখিনিক মই ব্যৱস্থা কৰিম এতিয়া নমিতাৰ ওপৰত মই ব্যৱস্থা লৈ আছোঁ কিন্তু তাৰ আগতে তই যাক ভিডিঅ' দিছিলি সেইটো প্ৰথম সেইটো প্ৰধান তাৰ ওপৰত ব্যৱস্থা ল'ব লাগিব ঠিক আছে ভুল হৈ যায় তই এটাই কথা কবি তাক ভাল পাইছিলোঁ মই যদিও আগমতাৰ ওচৰত আছিলোঁ মই তাক ভাল পাইছিলোঁ সেইটো মোৰ প্ৰথম ভুল কথা দ্বিতীয় ভুল কথা হ'ল যে কি তাক মই ভিডিঅ'টো দিছিলোঁ কিন্তু সি মোক প্ৰতাৰণা কৰি মেলি সি মোৰ ভিডিঅ' ভাইৰেল কৰি দিলে ব্লেকমেইলিং কৰি বাছ কেছ দিয়ে তই তোৰ বেকগ্ৰাউণ্ডত মই আছোঁ কিন্তু তই যদি তাৰ এগেইনষ্টত যদি তই একো কৰিব নোৱাৰ তই ঘৰত তোক লৈ যোৱাৰ পাছত তোক কিন্তু মই এৰি দিম দেই ছোৱালী বাদ দিম মই ল'ৰা ৰাখিমেই কিন্তু আৰু ল'ৰা ৰখা কিবা ৰখা মাইকী সেইখনো ভিতৰত যদি আকৌ কাজিয়া হ'বলৈ হয় নহয় মই কাকো সোধাই নেৰিম মই নিজেও মৰিম তোকো মাৰিম বাছ কথা ইমানে তোৰ বেকগ্ৰাউণ্ডত মই আছোঁ তই ভয় নকৰিবি তই তাৰ এগেইনষ্টত কেছ দিবি তই কৈ দিছোঁ তোক মই বহুতে কৈ আছে এতিয়া তোক মই মাৰপিট কৰোঁ কাৰণে লাইভ দি পিটোৰ কাৰণে কিহৰ কাৰণে পিটো তোক তোৰ ভিডিঅ' বোলে এতিয়া মই ভাইৰেল কৰিছোঁ তই তই কি ৰেকৰ্ডিং হৈ আছে নহয় কচোন তই তোৰ ভিডিঅ' কি মই ভাইৰেল কৰিছোঁ নেকি মই এতিয়া কেলৈ ইমানখিনি জীয়া যন্ত্ৰণা খাবলগীয়া হৈছে তই কেছ দিবি নে তাৰ ওপৰত দিম তাৰ ওপৰত তই কেছ দিলেহে তোৰ ৰক্ষা আছে নহ'লে ৰক্ষা নাই তোৰ মানে মই কেলৈ ইমান জীয়া যন্ত্ৰণা পাইছোঁ তই কচোন তই তোক ইমানখিনি পুৰণা কথা জনাৰ পাছতো তই আগমতাৰ লগত থাকিব নোৱাৰিলি তই মোক ভাল পাম কৰিলি তই মোলৈ আহিলি তোৰ জীৱনটো শেষ নকৰোঁ বুলি তই মোক যিখিনি কথা কৈছিলি তোৰ জীৱনটো শেষ নকৰোঁ বুলি মই লৈ আহিলোঁ তোক তাৰ পাছতো ইমানখিনি কথা জানিলোঁ তাৰ পাছতো তোক মই ক্ষমা কৰি দিলোঁ তাৰ পাছতো তই এতিয়া কেৰেলাত আকৌ প্ৰাঞ্জলৰ লগত হ'লি তই মানে কি তই বিয়াত নতিজাত তই বাৰে বনৰি নেকি বাদ দিছোঁ কিন্তু তই তাৰ ওপৰত তোৰ ভিডিঅ' যিসকলে ভাইৰেল কৰি আছে সিহঁতৰ ওপৰত তই একশ্যন যদি ল'ব নোৱাৰ নহয় বাছ খতম আমাৰ সংসাৰ ইমানতে খতম হ'ব কৈ দিলোঁ মই ল'ৰা মোক এক চোটা চুব নাপাওঁ এক চোটা চাব নাপাওঁ কৈ দিছোঁ মই মই বুজি পালোঁ তোৰ ল'ৰাৰ প্ৰতি তোৰ অকণো মৰম নাই তোৰ ল'ৰাৰ প্ৰতি যদি তোৰ মৰম চেনে থাকিলেহেঁতেন মুখখনলৈ তই মনত পেলালিহেঁতেন তই সেইবিলাক নকৰিলিহেঁতেন এতিয়া কথাটো হ'ল কি মই সামাজিক মাধ্যমত যে ইমান যে হাৰেছমেণ্ট পাই আছোঁ যে মই কৈ থাকোঁ নাই মোক প্ৰায়ভাগ মানুহে এতিয়া মোক চিনি পায় মোৰ মাইকী বুলি তোক চিনি পায় তই যদি তেনেকুৱা মই লোকক কথা কওঁতে শিক্ষা দিওঁতে তই তেনেকুৱা নতিজা কাম কৰি থাক মোৰ মান সন্মান ক'ত থাকিলে কি কৈ আছোঁ তই শুনিছনে নাই শুনি আছ নে মাথাত ভৰাই লৈছ জানুৱাৰীত ঘৰত ওলা তই ক'ত থাক কি কৰ নাজানো তোৰতো ঘৰতো লাভ নাই এতিয়া মোৰ ঘৰতো সোমাব নিদিয়ে তোৰ ঘৰতো সোমাব নিদিব কিন্তু তই অসমলৈ ওলা তই সিহঁতৰ ওপৰত কেছ কৰ আৰু দ্বিতীয়তে তই তাৰ ওপৰত কেছ কৰ মই এই বুনৰীজনীৰ ওপৰত কেছ কৰিম মই কথা পাতিয়ে আছোঁ বাৰু তাই ভিডিঅ' শ্বেয়াৰ কৰি ফুৰিছে নাৰীয়ে নাৰীৰ হতটো তহঁতৰ এতিয়া যিমান বদনাম পাবলগীয়া হৈছে মই পাবলগীয়া হৈছে এইখিনি মই কান্দিবলগীয়া হৈছে কিমান কষ্ট কৰিছিলোঁ তহঁতৰ কাৰণে খাবলৈ পোৱা নাছিলি নে পিন্ধিবলৈ পোৱা নাছিলি নে কি কৰিবলৈ পোৱা নাছিলি কচোন তই মই ছোৱালী কৈ দিছোঁ দেই মই বহুত হাৰেছমেণ্ট পাই আছোঁ
মই কিন্তু অকল মৰিবলৈ বাকী আছে কিন্তু মই কৈ দিছো ক মই তোক এতিয়া এৰি দিবও পাৰোঁ ল'ৰাটোৰ কথা কি মই নাই ভবা বুলি আহিছ নেকি তে হে মই কি বিয়া পাতিয়ে থাকিম নেকি আগৰজনীও এজনী মোৰ সেনেকে গুচি গ'লগে হে বেলেগ মতালে তইও এইবিলাক কৈছ কি মই তোক এৰি আকৌ মই বেলেগ এজনী পাতিম আকৌ সেইজনীয়ে এনেকুৱা কৰিব মই কি বিয়া পাতিয়ে থাকিম নেকি এই লাউৰা নে তই সেইটো বিচাৰি আছ যদি মোক খোলা খুলিকে ক'ব লাগে আকৌ তই তাৰ ওপৰত কেছ দিবি তো মই কৈ দিছো ক তই দিব লাগিব নামটো কি আছিলে তাৰ পবিত্ৰ অ